আছিলে লগ পাম কথা আছে ঐ চোৰ কেকেটা শুনক না মোৰ প্ৰব্লেমটো শুনক না তই মোৰ কথাটো কিয় নাছিলে সিদিনাখন মোৰ ডিঙিৰ পৰা চেণ্ডাল লৈ গ'ল আগতে নকলে কিয় কি আগতে নকলে আপোনাৰ চেইন চুৰ হৈ গ'ল আপুনি নধৰিলে কেলে মই হতভম্ব ৰাকেশ মই হতভম্ব মোৰ ব্ৰেইনটো লক হৈ গ'ল মই কলে যাম কি কৰিম হেল্ল' একো গম নাপাওঁ বা পুলিচৰ ডিঙিৰ পৰা চুৰে চেইন চুৰ কৰি লৈ যায় কম দুঃসাহসিক নে সিহঁত অসভ্যালে চচুৰজক কি হ'ল চাবলৈ মোক জীয়াই ৰাখিলা প্ৰভু কেইটা হ'ব আৰু কিমানো দুখ কৰি নাথাকে মইহে জানিছো মোৰ কি হৈছে বাদ দিয়কহে আপোনাৰ কি হৈছে মোৰ কি হৈছে মইহে গম পাইছো আপোনাৰ দুখ লাগিছে হয়নে লাগিব এইটো 2 ভৰি চেইন দুখ লগা নাই লাজ পাইছো মই পুলিচৰ ডিঙিৰ পৰা চেইন চুৰ কৰে চাওকচোন ই চাওকচোন লাজ পাইছো মই মোৰ ওপৰৱালাৰ ওচৰত লাজ পাইছো মই পাব্লিকৰ ওচৰত পুলিচৰ ডিঙিৰ পৰাই যদি চেইন চুৰ কৰে আমি পাব্লিকক কি সুৰক্ষা দিম কিবাকে মোৰ চেইনডাল উইথড্ৰ কৰকচোন কিবা এটা কৰিব লাগিব আজিকালি চুৰৰ হাতত মানে পুলিচো সাৰি নোযোৱা হৈছে চাওকচোন ভাই ডিঙিৰ পৰা কোনো চেইনডাল টানি লৈ গৈছে কেতিয়াবা দেখোন মানুহৰ ডিঙি কাটি নিবই মই যদি সিহঁতক পাওঁ মই দুচয় কৰি দিম কিন্তু হ'ব ডিঙিৰ পৰা চেইন আজৰি লৈ গৈছে একোডাল কৰিব নোৱাৰিলে মনে মনে থাকক আপুনি কিমান আৰু ভাওনা কৰি থাকে হে 2 ভৰি মাল গৈছে বাকলি মোৰ নিচিনাকে ডিঙিত গামোচা মাৰি থব নোৱাৰিলে তেতিয়া দম আছে কাৰোবাৰ ডিঙিৰ পৰা মাল নিবলে কি চেইনডালৰ কথা কলো মই চাওক ছাৰ ইণ্টাৰনেশ্যনেল ৰেকেট ধৰা মানুহ হৈ আজি মোৰ কি অৱস্থা হৈ গ'ল সেই বোমটোকে কিমান ফুটাই থাকে আপুনি আৰু দেৱালীলৈকে ফুটাম ইণ্টাৰনেশ্যনেল বোম এইটো বাদ দিয়ক দেশী জলকীয়া বোমে অৱস্থা নাইকিয়া কৰি পেলালে তেওঁৰ কোন ইহঁত দুটা চেঞ্চুৰ ছাৰ পাই গলো